উঠে হয় নে নাকি তোর বিজনেস বিজনেস বলে কই কিনে ইমান টাকা পানির দরে ফেলে দিলি একো এটা কাম করবা পারে না ইতাক গলি কিবা এটা কামতে ধরছুন ও মাই কি মাতা মারি আছে মই জানো মই কি চিন্তা আছো ও তে বিজনেস কৰি আছো যদি মোৰ ঘুমচি নাই ও মাই মোৰ বয়স হৈছে মই গম পাও মই যে কিবা এটা কামত লাগবা লাগব আৰু মই কি কাম কৰা নাই নেকি বিজনেস কৰি আছো হব এটা বিজনেস করবে নাঙ্গে একো বিজনেস করি মোক খুৱাব নাঙ্গে তাত কৰি তামুলপুরে যাই কিনে কিবা এটা কাম করগে কিমান চলি হেঙ্গে কাম কৰি আছে বিজনেস করে আমাৰ অসমীয়া মানুহগিলাৰ এটোৱে ভুল তন্দে চাকৰি বা কাম সেই দুটা বস্তু ফোকাস কৰা কি বিজনেস কাম নহয় নেকি বিজনেসত মানুহ ধনী হৈ যাব পাৰে কিন্তু আমাৰ বিজনেসৰ কথাই না বাবা আরে মই আজি লস খাসু কালি লস খাসু পরখি লস খাসু একদিন ভাল হব তোমরু তারে আগত ছাগল বিজনেস করছু ছাগল পথারত দি থৈছু ছাগল দরাক দিবা গেছু লাট দিবা গেছু তারে মাজতে কুকুরে খাসি তাতে আর মোর কি দোষ আছে তই কছু আরে বিজনেস তো এগলা বহুত টকাৰ বিজনেস এগলা আমি মাত্র ভাবি চিন্তি নাচাও এই বিজনেস খান যদি বারে নিবা পাৰো বহুত ভাল হয় কাছিৰ মুৰাত বহি বহি কি ভাবি আছা তই কাৰ কথা ভাবি আছা মাই কাছিৰ মুৰাত বহি মই কাৰো কথা ভাবা নাই এটা মই চিন্তা কৰি আছিলো মই এবাৰ অজা হল আমাৰতো পইচা নাই বিজনেস কৰিবৰ কাৰণে অজা কৰিব লাগিলে পইচা নালাগে মাত্ৰ মাইণ্ডটো লাগে মাইণ্ডটো আৰু মোৰ সেই মাইণ্ডটো আছে তোৰ কথা শুনলি মোৰ মাথাৰ চুলি ডাল ডাল হৈ যায় একলাখান বকি নাখিবি তই অজাৰ বিষয়ে জানা তই কিবা কাবাৰে মাৰ খাই দিলে খানে লৈছা তই নালগে একলা অজা সজা হবা ও মাই আজিকালি যে অজা কৰে কোনটো ভালকে অজালি জানেনো কৈছো তই আকৌ সেইকাৰণে ভাবছো ময়ো এবাৰ অজাই ও মা এতিয়া মোৰ মানুহৰ লগত মাজত আমাৰ লাজ লগা হৈছে চুলি আৰু দাঁত নোহোৱাৰ কাৰণে মানুহে হাঁহে এতিয়া আৰু কোনো লোক কেতিয়া মোৰ লগত লগ হবা নোখোজে মই তোৰ কথা কি বুজা নাই নেকি তোক যে কোনেও লগ নেদে মই জানো কি তোক ডক্টৰক দেখুৱা নাই নেকি মই মায়ে তোক মই ডাক্তৰৰ তাতে দেখা নাই বুলি কোৱা নাই নহয় একবাৰ কিজানি বাহিৰৰ ডাক্তৰৰ তাতে দেখালি মই কিজানি ভালে হলো হয় এইবাৰ চাও ৰ তোক কি ঠিক বাহিৰতে লৈ যাম ও মায়ে ক'ত গেলি শুনছো গাটো ধুলি ভাল লাগিল ও মাই কি কৈছানো মই মাতি থাকিলে যদি হাত হয় কেনে মোৰ ৰাগ উঠে আৰু লগালে মন খাও তই একলা কি ৰূপ ধৰছে তই ও মাই এইটো মই অজাৰ ৰূপ ধৰছো আৰু আজিৰ পৰা তই মোক মাতলি তই সেই নামটো দিনা মাতবি মোৰ নাম ফাফে খজা ও মাই তই বেলেগ আকৌ কৰিব নালাগে মোক এটা ফটো তুলি দি মই মানে ফেচবুকত দিম ফটোটো মানে অলপমান লেখি দিব লাগিব মই কম যে পুৰাণা বেমাৰ ভাল কৰোঁ আৰু ধৰ জন্মগত বেমাৰ কিছুমান থাকে সেইগলা বেমাৰ ভাল কৰা বুলি কম তেতিয়া মানে সেইগলা বেমাৰী বহুত আছে আমাৰ অসমত কেনে ধৰণৰ বেমাৰী আহিব পুৰা লুটিব পাৰি কি কৰা তই হে জানা দে চাও দি মোবাইল টিভি মজা তুলছে মাই ফেচবুকত মোৰ 5000 ফ্ৰেণ্ডছ আছে 5000 ফ্ৰেণ্ডছতো 200 ফ্ৰেণ্ডছে হলেও লাইক কৰিব আৰু 2জনে হলেও শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰাৰ মানে কৰিল মানে মই ভাইৰেল এতিয়া মই ফেচবুকত ফটোটো আপলোড কৰি দিওঁ ইটো চোন ওজায়ে কিবা লিখিও দিছি একবাৰ নায়ক কৈ ৰমত ও মাই কিনো হাল্লা কৰে মোৰ আহে পুৱাই বুলি ও মাই এইটো চাচোন কি তু মই পঢ়িব পৰা নাই কি দিছে তু ই দেখোন পুৰাণা বেমাৰ আৰু জন্মগত বেমাৰ ভাল কৰে ইয়া ৰ ইয়াৰ এড্ৰেছটো চাওঁ ৰ মই ওই তো মুত্ৰা চকত ঘৰ দেখোন তাৰ ও মাই ওই ফেচবুকতো বহুত ভাইৰেলি হয় নেকি মিলিয়ন মিলিয়ন ভিউজ আছে পুৰণা বেমাৰ ভাল কৰি দিছে ও বাবা এটা কালি তোক লৈ যাম দে যদি ভালে হয় ন ডক্টৰৰ তাততো পইচা মেনি পানী কৰলো যদি এটাত ভাল হয় এবাৰ অজাত তাত যাবি নেকি কালি যাম দে ভগৱান তুমিতো জানোৱে মই তোমাক মিছা কথা ক'ব নোৱাৰো
মই তোমাৰ চৰণত অহাৰ পৰাই মই ধনী হৈ যাই আছোঁ যিমানখিনি পাৰোঁ আৰু 3 দিন ধৰি মই গা ধুব পৰা নাই কাৰণ বহুত ঠাণ্ডা মায়ে গৰম পানী কৰিব সময়ে বনাই আজি কৰিব দিছোঁ গধূলিলৈকে ধুব পাৰিম আৰু মই আজি লেট্ৰিনত গৈছিলোঁ ঠাণ্ডা কাৰণে মায়ে গৰম পানী কৰি নিদিলে কামটো মই কৰিব নোৱাৰিলোঁ পেপাৰে দিয়ে কামটো কৰিলোঁ হ'ব আৰু বেছি নকওঁ ভগৱান চাবা ভাল মক্কেল এটা আছে আজি এন্দৰ পৰা ক্ষীৰ আহে কথা বেয়া ভাচাম আয়ু মায়ু বিয়ে বাবা কি কৰা উঠ বাবা উঠ মক্কেলটো আপি দি মেলি আপোনালোকে কি এনেকৈ দেখব না মোক কিবা ক'ব কিবা ক'লেহে মই সমাধানটো দিব পাৰিম মাই কিবা নকা কিয়া বাবা মোৰ আপাটোক ভাল কৰি দিব পাৰিবনে এইটো মই পাৰিম বুলি ক'ব নোৱাৰোঁ আমাৰ এওঁ কৰিব যি কৰে মই এওঁৰ চৰণতে শৰণ লৈছোঁ এখেতে যি কয় সেইটো হ'ব মই মানে চাব লাগিব কি হৈছে কওকচোন মানে জন্মগত বেমাৰ না এইটো তাৰ জন্মৰ পিছত হৈছে সেইটো মোক বুজে কওকচোন ই জন্মৰ পৰা এনকে আহিছে বাবা বাবা মোক ভাল কৰি দিয়কে তই কিমান হাল্লা কৰি থাকা মাইৰে ক'ব নহয় মাইৰে আছে বাবা আপুনি এক কিবাকে ভাল কৰি দিয়ক আপোনাক মই যি লাগে তাকে দিম বাবা মাই এক মই ভাল কৰিব পাৰিম বুলি ক'ব নোৱাৰোঁ ভগৱানৰ ওপৰত আৰু এওঁৰ ওপৰত যি কৰে মোৰ কি জানা না একলা বেমাৰী দেখাতে দেখাতে অনিচ্ছা লাগি গৈছে কাবাৰ বোলে নাক নাই কাবাৰ বোলে কটি নাই আৰু যিখিনি কেনাই বেমাৰী আহে কি নহয় বেমাৰী আহে ঠিকে নাই মোৰ চুলিকেইডাল ইমানমান দীঘল আছিল মাই কিন্তু এই চুলি নহয় বেমাৰীবিলাক চুলি চুৱাতে সাপ লৈ যাব লাগিব চুলি দে বাবা চুই বাল নুচুলিলেও মৰাম চুইলেও মৰাম তাতকে চুইও দেও দে বাবা বাবা চুইছো বাকী আৰু চুইব লাগিব বাবা ভালকে চুবি বাবা হৈছে আৰু 100 বাবা তোৰ চুলি আহি যাব 15 দিনৰ ভিতৰত চুলি আহিব তোক মই পানী জাৰি দিম না সেই পানী খাব লাগিব আপোনাক মই বাবা কি বুলি ধন্যবাদ দিম আৰু মাই আৰু কি বেমাৰ আছে ক দাঁত গিটাও নাই নহয় বাবা তাৰ মই দাঁত গিটা আনিব পাৰিম কিন্তু তাৰ বয়স কিমান চলি আছে 2 বছৰ বাবা 2 বছৰ ইমানখিনি ডাঙৰ হ'ল 2 বছৰ আজি বাবা ই জন্মতে এনেকুৱা বাৰাও নাই তিতাও নাই তাৰ দাঁত গিটা আনিব পাৰিম মই ৰবা মই এটা কাম কৰি আছো আবু মুখখান মেল দে বাবু মুখখান মেল বাবা আপনি মস্ত কি করলে হে আকৌ না ভাল পাব ৰবা মানে মই আহি আছো ৰবা